নমস্কাৰ বন্ধুবৰ্গ, আপোনালোকক স্বাগতম আমাৰ চেনেললৈ। আপুনি নিশ্চয় লক্ষ্য কৰিছে, যি মানুহে সদায় ভাল কাম কৰে, তেওঁলোকক বহু কষ্ট আৰু সমস্যা ভুগিবলগীয়া হয়। আনহাতে বেয়া কাম কৰা মানুহবোৰে সুখী আৰু আনন্দময় জীৱন উপভোগ কৰে। ভাগৱত গীতাত বৰ্ণিত আছে যে, যেতিয়াই অৰ্জুনৰ মনত কোনো দুবিধা বা কষ্টৰ বিষয় আহিছিল, তেওঁ শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল। এদিনাখন অৰ্জুনে শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ ক'লে, মোৰ এটা প্ৰশ্ন আছে। মই ভাবি আছো, ভাল মানুহৰ সৈতে সদায় বেয়া কিয় হয়? আনহাতে বেয়া মানুহবোৰে সুখত জীৱন কটায়। শ্ৰীকৃষ্ণই মৃদু হাঁহি মাৰি উত্তৰ দিলে। তেওঁ ক'লে, পাৰ্থ, সকলো যেনেদৰে দেখো সেয়া সঁচা নহয়। মানুহৰ অজ্ঞতাৰ বাবে তেওঁলোকে বহু সঁচা কথা উপলব্ধি নকৰে। প্ৰায় ভাগ মনুষ্যৰ দৃষ্টিত অন্যায় এক ভাল কৰ্ম যেন অনুভৱ কৰে। কিন্তু প্ৰকৃততে সত্য উপলব্ধি কৰিবলৈ ধৈৰ্য আৰু আস্থাৰ প্ৰয়োজন। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই এটা গল্পৰে উত্তৰ দিলে। তেওঁ ক'লে, এখন গাঁৱত দুজন মানুহ আছিল। এজন আছিল সৎ ব্যৱসায়ী। তেওঁ ধৰ্মৰ প্ৰতি গভীৰ বিশ্বাস ৰাখে। তেওঁ প্ৰতিদিনে মন্দিৰত গৈ পূজাপাঠ আৰু দান ধৰ্ম কৰিছিল। আনহাতে দ্বিতীয়জন আছিল বিপৰীত। তেওঁ মন্দিৰলৈ যায়, কিন্তু পূজা কৰিবলৈ নহয়, চুৰ কৰিবলৈ। তেওঁ মন্দিৰৰ বাহিৰত থকা জোতা চেণ্ডেল চুৰ কৰে। এদিনাখন মন্দিৰত প্ৰায় কোনো নাছিল। বেয়া মানুহজনে এই সুযোগ ল'লে আৰু মন্দিৰৰ ধন চুৰ কৰিবলৈ সিদ্ধান্ত ল'লে। আনহাতে একে সময়তে সৎ ব্যৱসায়ীয়ে মন্দিৰলৈ গ'ল। ভুলতে পুৰোহিতজনে তেওঁক চুৰ বুলি ভাবি চিঞৰ লগালে। লোকসকল আহি সৎ ব্যৱসায়ীজনক ভুল বুজি মাৰ ধৰ কৰিলে। মন্দিৰৰ পৰা ওলাই অহাৰ সময়তে সৎ ব্যৱসায়ীজন এখন গাড়ীৰ সৈতে সংঘৰ্ষত আঘাত পালে। আনহাতে বেয়া মানুহজন মন্দিৰৰ পৰা চুৰ কৰা ধনৰ সৈতে আনন্দেৰে ঘৰলৈ গ'ল। পিছত দুয়ো মানুহৰ মৃত্যু ঘটিল আৰু যমৰাজৰ সন্মুখত উপস্থিত হ'ল। সৎ ব্যৱসায়ীজনে যমৰাজৰ ওচৰত ক'লে, মই সৎ কাম কৰি কষ্ট পাইছো। আনহাতে চুৰ কৰা মানুহজনে সুখত জীৱন যাপন কৰিছিল। এই বৈষম্য কিয়? তেতিয়া যমৰাজে ক'লে, পুত্ৰ, তোমাৰ জীৱনৰ শেষ দিন বহু আগতে আছিল। কিন্তু তোমাৰ সৎ কৰ্মৰ বাবে তোমাৰ আয়ুস দীৰ্ঘ কৰাৰ লগতে তোমাৰ মৃত্যুৰ পীড়া সৰু আঘাতত পৰিণত কৰা হ'ল। আনহাতে চুৰি কৰা লোকজনৰ ভাগ্যত ৰাজযোগ আছিল। কিন্তু তেওঁৰ বেয়া কৰ্মৰ ফলত তেওঁৰ ৰাজ সৌভাগ্য এটা মাত্ৰ সৰু ধনৰ টোপোলাত পৰিণত হ'ল। শ্ৰীকৃষ্ণই অৰ্জুনক এই গল্পৰ মাধ্যমে বুজালে যে, পাৰ্থ, ভাল কৰ্মৰ ফল সদায় ভাল। ভগৱানে সদায় ন্যায় কৰে। জীৱনত ভাল পথত থাকিবলৈ চেষ্টা কৰা উচিত।